জ্যেষ্ঠসকলৰ পৰা শুনিবলৈ পোৱা অনুসৰি আমলৈ টোপত থাকে কেইবাটাও মহা ঔষধি গুণাগুণ। আৰু সেয়ে ভাবিলোঁ বাৰীত যিহেতু কাম হোৱা নাই, বতৰ বেয়া, আমলৈ টোপ কেইটামানকে বিচাৰি যাওঁ। আৰু অৱশেষত বাৰীৰ কাষতে থকা গছজোপাত কেইবাটাও আমলৈ বাঁহ দেখিলোঁ। তলৰ পৰা পাৰিব নোৱাৰি বাবে গছজোপাত উঠিবলগীয়া হ'ল। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? বতৰ বেয়া, বাৰীত কাম হোৱা নাই, সেইবাবে ভাবিলোঁ আমলৰি বাঁহ এটাকে ভাঙোঁ। আৰু সেই বুলি ভাবি বাৰীৰ কাষতে থকা গছজোপাত আমলৰি গছ এয়া চাওক, আমলৰি গছ আমলৰি পাৰি আছোঁ বাঁহ। আৰু আচলতে কথাটো কি, পূৰ্বজসকলক বা জ্যেষ্ঠসকলক কোৱা শুনিছোঁ, আমলৰি টোপবিলাকত বোলে 101টা গুণ থাকে, যিটো গুণে মানে দৰৱৰ নিচিনা কাম কৰে। সেইবাবে আমলৰিটো খাব লাগে। যেতিয়া আমি বিহুৰ সময়ত আমি 100 এবিধ শাক খাব লাগে, সেই সময়ত যদি আমি 100 এবিধ শাক তুলিব নোৱাৰোঁ, তেনেহ'লে আমলৰি টোপ কেইটামান ভাজি খালেও তাৰ গুণাগুণ সমপৰ্যায় হয় বুলি আমি জানিব পাৰিছোঁ। গতিকে পলম নকৰোঁ, আমলৰি কেনেদৰে আমি টোপখিনি গোটাওঁ আপোনালোকক দেখুৱাই যাম। এই আমলৰি পুৰা দিছে, ডাঙৰ নোলায় হা, এইটো অকল আমলৰি আছে। ইয়াত লৈ পিনে টিপাখন লৈ যাব লাগিব, যিখন লৈ যাম নেকি হা? আমলৰি টোপ খাই যিমান ভাল লাগে, তাতকৈ মজা লাগে আমলৰি বাঁহটো ভাঙি। যিমান আমলৰিয়ে কামোৰে আৰু ইডোখৰ ক'বই নালাগে আৰু। এই যে আমলৰি টোপখিনিৰ ওপৰত হালধি ছটিয়াই দিয়া দেখিছে, এনেদৰে কৰিলে আমলৰিবিলাক সোনকালে আঁতৰি যায়। তাৰ বাবে হালধি ছটিয়াই দিয়া হৈছে। যিমান আমলৰি টোপ পাম বুলি ভাবিছিলোঁ, সিমান নাপালোঁ। তথাপিও কেইটামান খাব জোখাৰে পালোঁ। এইকেইটাকে আৰু খাব লাগিব। আৰু লগতে জনাওঁ যে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেনেহ'লে আপোনালোকৰ লাইক আৰু কমেণ্টবিলাক দিবলৈ নাপাহৰিব।